21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাও? 100% চিনি নাপাও ন? নাপাও। তই ৰাজীৱ সদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ, হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ, তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহ। জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন। যেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ। তই এইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি? জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো, এটিটিউডটো চেঞ্জ কৰিবি। তোৰ এইটোৱে শুন, তোক মই কি কৈ আছো শুনা। তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। এটা কথা, এই ভিডিঅ'টো চাওক, এই মানে ভিডিঅ' কলিংটো চাওক, এই ফোন কলিংটো চাওক। এটা হ'ল ভিক্টৰ দাস আৰু এটা এই জাতীয়তাবাদী কিবা এটা পাই থাকোঁ ফেচবুকত, নামটো কি নাজানো। আচ্ছা, কথা হ'ল কি, ই এই জাতীয়তাবাদীৰ নামত কি কৰি আছে বাৰু? এই পোৱালিটোৱে কি কৰি আছে? ফেচবুকত কাৰোবাক গালি দিব, কোনোবা বেংগলীক দম দিব, কোনোবা মুছলিমক দম দিব, তাৰপৰা সি একো কৰা নাই, জাতিৰ নামত একো কৰা নাই। ই ফেচবুকত নিজৰ ভিউৱাৰ্ছ পাবলৈ কাৰণে, নিজৰ ভিউজ পাবলৈ কাৰণে ই মানে এনেই নাকামি কৰি আছে। কিন্তু ভিক্টৰ দাস ল'ৰাটো পাৰ্চনেল মোৰ কাৰোৰ লগতো চিনাকি নাই বা কাৰোৰ লগত দুশ্মনীও নাই, কিন্তু এই ভিক্টৰ দাস ল'ৰাটো ই বিনামূলীয়াকৈ মোটামুটি 100-150 টকাত এটা কোৰ্চ দি আছে, এটা ষ্টুডেণ্টক ধুনীয়াকৈ পঢ়াই আছে, বহুতক ইণ্টাৰভিউৰ কাৰণে পূৰা এটা পেকেজ বনাই দিছে, এটা ধুনীয়া সুস্থ এটা বাতাবৰণ এটা দি পিনাই ল'ৰা ছোৱালীক ধুনীয়াকৈ পঢ়াই আছে। মুখখন কিবা অলপ বেয়া হ'ব পাৰে, কিন্তু সি তেনেকুৱাই, ল'ৰাটো তেনেকুৱাই। ল'ৰাটো কৰি আছে নিজৰ জাতিটোৰ কাৰণে কিবা এটা কৰিছে, কিন্তু ই কি কৰি আছে বাৰু? হা, জুবিন গাৰ্গক দম দিব আহিছে। জুবিন গাৰ্গৰ নিচিনা হ'ব পাৰিবি তই? জুবিন গাৰ্গক আৰু কি কাৰণে এই মানে বুজি নাপাওঁ, মিডিয়াবিলাকেও এইবিলাক প্ৰচাৰ কৰি আছে। একদম মানে হয় দেই।